বহুত দিনৰ মূৰত আজি ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ আগলৈ। এইখিনি হৈছে এৰী পলু। বহুতে চিনি পাইছে, অৱশ্যে বহুতে চিনি পোৱা নাই ন। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এৰী পলুখিনি যিহেতু বাঁহৰ পৰা উলিয়াই দিছিলে, আজিকালি এনেদৰেই বিক্ৰী কৰে, সেইবাবে প্ৰথমে এইখিনি মই বইল কৰি লৈছোঁ। যিহেতু প্ৰথমে এইখিনি বইল কৰি ল'ব লাগে, 10-15 মিনিটমান বইল কৰিলেও হৈ যায়। ইয়াৰ যিখিনি লেতেৰা সেইখিনি ওলাই যায় বইল কৰাৰ পিছত। আৰু লগতে এইখিনি মই আজি পকা মিঠৈও বনাইছিলোঁ, আৰু দেখিবলৈ লালমোহনটোৰ দৰে লাগিছে ন, ইমান ধুনীয়া হৈছে ৰংটো। আৰু পকা মিঠৈ ভিডিঅ' মই দিয়া আছে বাবে আকৌ পুনৰ ইয়াত নিদিলোঁ আৰু মোৰ চেনেলত, যিহেতু আগৰ ভিডিঅ'ত আছেই দিয়া হয় পকা মিঠৈ ভিডিঅ'। যিসকল নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে চাব পাৰিব মোৰ চেনেলত পকা মিঠৈ ভিডিঅ' লাগে যদি, আৰু কেনেদৰে বনাইছোঁ শিকিব বিচাৰে যদি, কাৰণ বহুতে এনেদৰে পকা মিঠৈ বনাব নাজানে, যিহেতু লালমোহনৰ দৰে হয়। আৰু এইখিনি চাওক, 10-15 মিনিটমানৰ পিছত বইল কৰা হৈ গ'ল। এইখিনি এতিয়া মই এনেদৰে কাঢ়ি ল'ম, বইল কৰা যিহেতু হৈ গ'ল। কোনে কোনে খাই পাইছে বাৰু, আৰু কোনে কোনে খাই ভাল পায়? বহুতে নাখায় বাৰু এইখিনি। যিসকলে খাই পাইছে তেওঁলোকে ইয়াৰ সোৱাদ জানে কিমান টেষ্টি হয়। মোৰ পিছে প্ৰিয় খাদ্য দেই, মই বহুত ভাল পাওঁ। আৰু এইখিনি চাওক, এনেদৰে হাতেৰে ছিঙি ল'লোঁ। হাতেৰেও ছিঙিব পাৰে বা কটাৰীও চুৰিৰ সহায়তো এনেদৰে দুডোখৰ কৰি দিব পাৰে। মই হাতেৰে ছিঙি ল'লোঁ। ছিঙা কৰা এইবোৰ ভিডিঅ' আৰু দেখাই নাথাকিলোঁ। লগতে দুটা মই পিঁয়াজ লৈ লৈছোঁ, ডাঙৰ ডাঙৰ পিঁয়াজ। অলপ সৰহ লাগে, অলপ থৈ দিছোঁ, গোটেইখিনি নবনালোঁ, ইমানখিনি খাব নোৱাৰি, যথেষ্ট তেলি হয় যিহেতু এৰী পলুখিনি। আৰু এইফালে কেৰাহী গৰম হৈ গ'লত এতিয়া মই তেল দি দিলোঁ। তেল অকণমান মই সৰহকৈ দিছোঁ, যিহেতু এৰী পলুত অকণমান তেলটো বেছি লাগে, যিহেতু পিঁয়াজখিনি অলপ সৰহ। আৰু তেল গৰম হৈ গ'লত এতিয়া পিঁয়াজ দি দিলোঁ। একেবাৰে সহজ আৰু সাধাৰণ, ইয়াত কোনো মা মছলাৰ প্ৰয়োজন নাই, যিহেতু বহুত তেলি হয়। ইয়াত কোনো ধৰণৰ মা মছলা দিব নালাগে, আৰু মা মছলা দিলে খাবলৈও বেয়া হয়। এনেদৰে খাবলৈ ভাল লাগে, পিঁয়াজ অলপ সৰহকৈ দিলে, আৰু লগতে জলকীয়া দুটামান যদি দি দিয়া যায় ভাল লাগে খাবলৈ। মই বেছি জলকীয়া নিদিওঁ, পিছত বাৰু হ'ব সময়ত দিব লাগিব জলকীয়া। আৰু বেছি দেৰি ইয়াত ভাজিবই নালাগে এৰী পলুখিনি, যিহেতু আগত বইল কৰা আছে। ইয়াৰ যিখিনি পানী সোমাইছিলে বইল কৰোঁতে, সেই পানীখিনি শুকালেই সিজি যাব। আৰু ইয়াতে সোৱাদ অনুসৰি এতিয়া মই নিমখ হালধি দি দিলোঁ, যিমান প্ৰয়োজন হয় সিমানখিনি আৰু দি দিছোঁ, আৰু লৰাই দিলোঁ। গেছৰ ফ্লেমটো অকণমান মই কমাই লৈছোঁ, একেবাৰে হাই ফ্লেমত দি দিয়া নাই। আৰু 10 মিনিটমানৰ বাবে মই এতিয়া ঢাকি ৰাখিম। আৰু চব সেইখিনি সিজিলে, আৰু লগতে এতিয়া জলকীয়া দি দিম। কাটি লোৱা জলকীয়া 3টা মই কাটি লৈছিলোঁ, কেঁচা জলকীয়া, সেইখিনি দি দিম। এই জলকীয়াখিনি অকণমান জাল সোমাবলৈ দিম, লেটাখিনিত অকণমান খাই ভাল লাগিব জালখিনি সোমোৱালৈকে। 5 মিনিটমান মই আকৌ ঢাকি ৰাখিম, যাতে জালখিনি ধুনীয়াকৈ জলকীয়া জালখিনি ইয়াত লেটাখিনিত সোমাই যায়, অকণমান সিজি যায় জলকীয়াখিনি। আৰু চব এইখিনি ধুনীয়াকৈ সিজি গ'ল, জলকীয়াখিনিও ইয়াৰ জালখিনি ইয়াত সোমাই গ'ল। এতিয়া খাবলৈ বহুতেই টেষ্টি হ'ব এনেদৰে অকণমান জ্বলা জ্বলা হৈ থাকিলে। আপোনালোকে সৰহকৈও ইয়াত জলকীয়া দি দিব পাৰে। মোৰ কিন্তু ল'ৰাই বেছি জাল খাব নোৱাৰে যে, সেইবাবে মই 3টাহে কেঁচা জলকীয়া দিছোঁ। এইখিনিয়ে হৈ যাব। আৰু দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? যিসকলে খাই পাইছে হয়তো তেওঁলোকৰ খাওঁ খাওঁ লাগিছে ন দেখি পেলাই। মোৰ যে এইটো হ'লে একোৱেই নালাগে, মোৰ বিৰাট ভাল পাওঁ, যিহেতু মই খাই। আৰু পাবলৈ খুবেই টান, বহুত দিনৰ মূৰত পোৱা যায় এই বস্তুবিধ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ,